হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই চেনেল মোৰ চেনেললৈ আপোনালোক সকলোকে মই বাণী শইকীয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আছোঁ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰেক্ষাগৃহত যিহেতু আমাৰ এখন নাটক আছে আৰু আপোনালোকক মই মানে পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব থেংক ইউ এইটো হৈছে ফাৰ্ষ্ট এন্ট্ৰি ভিআইপি এন্ট্ৰি আমি এইটোৱেদি নগৈ ডেকৰ স্পেচটো মই আপোনালোকক দেখাইছোঁ এইখন এখন প্ৰৱেশদ্বাৰ ২ নম্বৰ গেট এতিয়া মই বহি আছোঁ গ্ৰীণ ৰুমত এইটো হৈছে গ্ৰীণ ৰুম আৰু এইটো জেন্টছৰ কাৰণে আৰু মই আপোনালোকক লেডিছৰ গ্ৰীণ ৰুমটো দেখাই আছোঁ এইটো হৈছে লেডিজ গ্ৰীণ ৰুম আৰু এইজনী মই এয়া লাইট বাৰ 1 এডালত লাইট বান্ধি আছে আপোনালোকে মন কৰিছে আমাৰ নিচিনাকৈ ইয়াতে মানে উঠি গৈ লাইট বান্ধিব নালাগে আৰু ইয়াৰ চিষ্টেমটো অলপ বেলেগ ইলেক্ট্ৰিকেল তো তলত নিজে গুচি আহে আৰু আকৌ মানে ছুইচ দিলে আকৌ ওপৰত গুচি যায় লাইট বাৰডাল মই সেইটোও দেখুৱাম ভিডিঅ'টো এইবিলাক হৈছে মেচিনাৰী আছে কাম অকণমান আছে মই যিমান পাৰোঁ আপোনালোকক প্ৰেক্ষাগৃহৰ ভিতৰ ভাগ দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু ইয়াৰ টেকনিকেল ছাইডখিনি যিমান পাৰোঁ দেখুৱালোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব থেংক ইউ